নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মই ফণীধৰ দেউৰী। আপোনালোকে চাই আছে ফণীধৰ দেউৰী ব্লগছ। যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাবলৈ। তো বলক ভিডিঅ'টো চাওঁ। বন্ধুসকল, আজি আমি আহিছিলোঁ চিলাপথাৰলৈ বুলি। চ' চিলাপথাৰ এতিয়া বৰ্তমান আমি চিলাপথাৰ ৰেল ষ্টেচনত আছোঁ। তো ভাবিলোঁ আপোনালোককো মানে মই য'ত যাওঁ আপোনালোককো দেখাই যাওঁ। তো ভাবিলোঁ আৰু সেইকাৰণে চাই থাকক ভিডিঅ'টো আগলৈকে। আমাৰ ৰেলৰ চিলাপথাৰ ৰেল ষ্টেচনটো দেখাম, লগতে আৰু বিভিন্ন ধৰণৰ আৰু। তো চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল অকণমান বহি লৈছোঁ ষ্টেচনতে। তো চাই থাকক। বন্ধুসকল, আমি এতিয়া চিলাপথাৰ ৰেল ষ্টেচনৰ পৰা ওলালোঁ। তো এতিয়া আমি চিলাপথাৰ টাউনৰ মাজেদি যাম। চ' চাই থাকক আৰু ভিডিঅ'টো আগলৈকে। তো ব'লক। তো বন্ধুসকল, আমি ৰেল ষ্টেচনৰ পৰা আহি এতিয়া বৰ্তমান চিলাপথাৰ টাউনৰ মাজত সোমাব লৈছোঁ। চ' ব'লক আপোনালোকেও চাওক আমাৰ চিলাপথাৰ টাউনখন। তো ব'লক গৈ থাকোঁ আৰু। বন্ধুসকল, এটা বস্তু কিন্তু ভাল লাগে আমাৰ এইটো টাউনৰ মাজত আমাৰ গছবিলাক। তো চাওক কিমান ধুনীয়া লাগিছে গছবিলাক, আৰু প্ৰকৃততে এনেকৈ গছ থাকিবই লাগে টাউনৰ মাজত। চ' চাওক কিমান ধুনীয়া ধুনীয়া গছবিলাক, বহুত ভাল লাগিছে দেই বন্ধুসকল। তো বন্ধুসকল, আমি এতিয়া চিলাপথাৰ টাউনৰ পৰা ওলালোঁ। তো এতিয়া আমি ঘৰলৈ যাম। চ' ব'লক আমাৰ লগতে গৈ থাকক, আপোনালোকেও চাই গৈ থাকক। চ' ব'লক। তো বন্ধুসকল, আহি আছোঁ আৰু আমি। তো চাই গৈ থাকক। বন্ধুসকল, চিলাপথাৰৰ পৰা আহি পালোহি আমি গাই নদী। তো এতিয়া আমি গাই নদী দলঙত পাবলৈ হ'লোঁ। চ' এইখনে গাই নদী, চাই থাকক বন্ধুসকল।
তো বন্ধুসকল অৱশেষত আমি আহি পালোহি চিৰিপানী তো আমাৰ ঘৰ ইয়াতে আৰু চ' আমি গৈ থাকোঁ আৰু নেকি তো বন্ধুসকল আমি আহি পালোহি চিৰিপানী তো বাইকখন অলপ বেয়া হৈ আছিলে তো বনাব দিছোঁ তাৰপিছত ঘৰলৈ গৈছোঁ চ' নমস্কাৰ বন্ধুসকল আহি আমি পালোহি ঘৰ তো ভাবিলোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ চ' যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত